আমি সকলোৱে জানো যে আমাৰ এক্সিডেন্টলি হাত ভৰি বা শৰীৰৰ বিভিন্ন ঠাইত আঘাত পালে আমাৰ বাবে এক্স-ৰে কিমান বেছি প্ৰয়োজন হৈ পৰে। আজিৰ দিনত মেডিকেল ইমাৰ্জেন্সিৰ লগতে বিভিন্ন ঠাই চিকটি দুৱাৰসমূহতো আমি এক্স-ৰে ব্যৱহাৰ বহু পৰিমাণে দেখা পাওঁ। আপুনি বাৰু জানেনে আজিৰ দিনত ইমান গুৰুত্বপূৰ্ণ হৈ পৰা এক্স-ৰে যে এটা ভুলৰ কাৰণে আৱিষ্কাৰ হৈছিল? বলক আজি কি সেই ভুল আছিল যাৰ বাবে এক্স-ৰে আৱিষ্কাৰ হৈছিল আৰু কোন আছিল সেইজন বৈজ্ঞানিক যাৰ বাবে এক্স-ৰে আৱিষ্কাৰ হৈছিল, এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বহু বছৰ আগলৈ ঘূৰি যাওঁ। এক্স-ৰে আৱিষ্কাৰ কৰিছিল 1895 চনত উইলহেম কনৰেড ৰনজেনে। এক্স-ৰে আৱিষ্কাৰৰ বিষয়ে জনা আগতে বলক আমি ৰনজেনৰ বিষয়ে অলপ জানি লওঁ। তেওঁৰ জন্ম হৈছিল জাৰ্মান দেশৰ এজন কাপোৰৰ ব্যৱসায়ী ঘৰত আৰু 3 বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে নেদাৰলেণ্ডলৈ গুচি যায় আৰু তাতে থাকিবলৈ। তেওঁ নেদাৰলেণ্ডতে হাইস্কুল শিক্ষা গ্ৰহণ কৰে আৰু 1869 চনত জুৰিক বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। তাৰ পাছতে তেওঁ এজন ফিজিক্স প্ৰফেচাৰ হিচাপে ইউনিভাৰ্চিটিত কাম কৰে। তেওঁ যিকোনো বস্তুৰ বিষয়ে জানি বা অনুসন্ধান কৰি বহুত ভাল পাইছিল। যেতিয়াই তেওঁ ফ্ৰী সময় পাইছিল তেতিয়াই তেওঁ লেবত গৈ কিবা নহয় কিবা এক্সপেৰিমেণ্ট প্ৰায় কৰি থাকে। 1895 চনত তেওঁ লেবতে কেথোড টিউবছৰ ওপৰত ৰিচাৰ্চ কৰি আছিল। টিউবছটো কভাৰ কৰি ৰাখিবলৈ তেওঁ এটা কাৰ্ডবৰ্ডৰ বক্স ব্যৱহাৰ কৰিছিল। এদিন লাইটবোৰ অফ কৰি ৰুমটো আন্ধাৰ কৰি ৰাখোঁতে তেওঁ দেখে যে পোহৰৰ ৰশ্মি এটা মিহি মিহিকৈ জিলিকি এখন স্ক্ৰীনত পৰি আছে। তেওঁ বুজিব পৰা নাছিল যে পোহৰৰ ৰশ্মিটো আচলতে ক'ৰ পৰা আহি আছে। আচলতে তেওঁ কৰি থকা এক্সপেৰিমেণ্টটোত কেথোড টিউবছৰ ব্যৱহাৰ কৰিছিল, যিটো ভেকুৱাম চিল টিউব হয়, যাৰ ভিতৰেদি ইলেক্ট্ৰিচিটি পাৰ কৰিলে ইয়াৰ কালাৰ চেঞ্জ হয়। এইটো এক প্ৰকাৰৰ গিলাছৰ বাল্ব বুলি ক'ব পাৰি, যাৰ ভিতৰত পজিটিভ আৰু নিগেটিভ ইলেক্ট্ৰন লাগি থাকে। যেতিয়া তেওঁ এই বাল্বটো অন কৰে তেওঁ দেখে যে এটা পোহৰ তেওঁ কভাৰ কৰি থোৱা কাৰ্ডবৰ্ডখন পাৰ কৰি আহিছে। তেওঁ বুজি পোৱা নাছিল যে এইটো কিহৰে হয়, সেইকাৰণে তেওঁ ইয়াৰ নাম এক্স-ৰে দিয়ে। যেনেকৈ আমি অংক কৰিলে যাৰ বিষয়ে নাজানো তাক XY নাম দি লওঁ, তেনেকৈ এইবাৰ তেওঁ কাৰ্ডবৰ্ডখন আঁতৰাই তেওঁ নিজৰ হাতখন দি দেখে যে পোহৰৰ ৰশ্মিটো তেওঁ হাতৰ মঙবোৰ পাৰ কৰিছে, কিন্তু হাতৰ হাড়বোৰ পাৰ কৰিব পৰা নাই। তেওঁ কোনো খৰধৰ নকৰি ইয়াৰ ওপৰত ভালকৈ ৰিচাৰ্চ কৰে আৰু ইয়াক ভালকৈ জানিবলৈ চেষ্টা কৰে। 1895 চনৰ 22 ডিচেম্বৰ তাৰিখে তেওঁ নিজৰ ৱাইফক মাতি আনে আৰু ৱাইফৰ হাতখন টিউবটোৰ পৰা ওলোৱা পোহৰৰ মাজত ৰাখি দিব কয় আৰু পৃথিৱীৰ প্ৰথমটো এক্স-ৰে সফলতাৰে কৰায়। তেনেকৈয়ে 1895 চনত এক্স-ৰে প্ৰথম আৱিষ্কাৰ হৈছিল। ৰনজেনে কয় যে এই ৰশ্মিটো ষ্ট্ৰেইট লাইনত গতি কৰে। এই ৰশ্মিত মেগনেটিক ফিল্ডৰ কোনো প্ৰভাৱ নপৰে। এই ৰশ্মি ভিজিবল লাইটতকৈ বহু বেলেগ হয়। সাধাৰণতে ভিজিবল লাইটৰ ৱেভ লেংথ বেছি আৰু এনাৰ্জি কমকৈ থাকে, কিন্তু এই ৰশ্মিত ৱেভ লেংথ কম আৰু এনাৰ্জি বেছিকৈ থাকে। এই আৱিষ্কাৰৰ পাছতে এই মেচিনৰ ব্যৱহাৰ বাঢ়ি যাবলৈ বহু বেছি সময় নালাগিল। মানুহে মনোৰঞ্জনৰ বাবেও এই মেচিনৰ ব্যৱহাৰ কৰিবলৈ নিজৰ শৰীৰৰ ভিতৰৰ অংগসমূহ চাবলৈ, যিটো কোনেও কাহানিও দেখা পোৱা নাছিল। আমাৰ শুনি আচৰিত যেন লাগিলেও তেতিয়া বহুকেইখন দেশৰ জোতা দোকানসমূহত এক্স-ৰে মেচিনৰ ব্যৱহাৰ এই কাৰণে কৰা হৈছিল যাতে মানুহে নিজৰ ভৰিৰ জোখমতে জোতাযোৰ তৈয়াৰ কৰি ল'ব পাৰে। পাছত সকলোৱে বুজি পায় যে ইয়াৰ পৰা ওলোৱা হেভি ৰেডিয়েশ্যনে মানুহৰ দেহত অপকাৰ কৰে। তাৰ পাছতে ইয়াক মানুহে নিজৰ মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰিব এৰি দিয়ে। ৰনজেন এজন বহুত দয়াৱান মানুহ আছিল। তেওঁ এই আৱিষ্কাৰক কেতিয়াও নিজৰ নাম পেটেণ্ট নকৰায়, যাৰ বাবে আজি আমি সকলোৱে নিজৰ প্ৰয়োজন সাপেক্ষে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰোঁ আজি আমি কিবা এটা ইণ্টাৰেষ্টিং কথা শিকিলোঁ। এনেকুৱা ধৰণৰ নলেজেবল ষ্টৰিবোৰ যদি চাই আপুনি ভাল পায় তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ আহিম এটা নতুন কাহিনীৰ সৈতে নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ। জয় আই অসম।